নমস্কাৰ, মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু যাতে এই বহাগ বিহুটো যাতে ভালে কুশলে পাৰ হৈ যায় আৰু গতিকে আজি উৰুকা, কাইলৈ গৰু বিহু, পৰহিলৈ মানুহ বিহু। গতিকে আমাৰ ঘৰত এতিয়া তৈয়াৰ কৰি আছে এই কিবাকিবি মানে কি কৰিব লাগে ন, তাকে কৰি আছে। তিল পিঠা বনাইছে, কিবাকিবি বনাই আছে আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই যাব আৰু দেখাই আছোঁ আপোনালোকক, ব্লগ দেখাই আছোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আমাৰ মা এতিয়া এইবিলাক কি কৰি আছে মা, কৈ দিয়াচোন। এয়া এতিয়া আমাৰ মায়ে চাক মাৰি মানে এয়া লাও খা বেঙেনা খা কৰিবলৈ কাইলৈ গৰুক দিবলৈ এয়া হেৰি কৰি আছে। এজনী আমাৰ মা বৌ খুব কৈছে মানে মা অলপ লাজ কৰিছে, মানে কেমেৰাত ওলাবলৈ লাজ কৰে। আৰু আমাৰ ফালে 3 দিনমান হ'ল কাৰেণ্টটো নাই, সেইকাৰণে আন্ধাৰ হৈ আছে আৰু বাকীবিলাক কাইলৈ দেখাই আছোঁ, সম্পূৰ্ণ চাব। গুড মৰ্ণিং গাইজ। আৰু এতিয়া গৰু বিহু আজি দিনটোত গৰু বিহু, সেইকাৰণে মুখ চুখ ধুই কিনে আৰু এতিয়া গৰু গা ধুৱাবলৈ আহিছোঁ। লাহেকৈ আনিছে গৰু মানে গোহালিলৈ, গৰু ঘৰলৈ আহি মানে এইবিলাক আনিছে আৰু এইফালে যাওঁ আৰু তোমালোকে শুইয়ে আছা নেকি? উঠা। তোমালোকৰ আজি বিহু যে। প্ৰথমতে আমি দুজনে মানে এতিয়া গৰু গা ধুৱাই ল'ম আৰু ৰ'ব অলপ। মই সেই পিন্ধিছোঁ মচোন মাক কৈছে মই চোলাত লৈছিলোঁ। আজি যিহেতু গৰু বিহু আছিল আৰু কিছুমান দেখাম দিনটোত মানে কি কৰোঁ, সকলোবোৰ দেখাব নোৱাৰিম, কিন্তু যিমান পাৰোঁ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব বুলি অনুৰোধ কৰিছোঁ। অলপ চাই যাওক। আৰু যিহেতু এতিয়া মই অলপ এফালে ওলাই যাওঁ আৰু ক'ৰবাত কিবা কিবি মানে কণী যুঁজ আছে ন, সেইকাৰণে সিজাবলৈ যাওঁ, অলপ চাই যাওঁ।
বৰ্তমান আমি এতিয়া পালোহি আৰু ব্লগ চাই যাওক আপোনালোকে কি কৰোঁ। থাকিলে নে হেল্ল' গাইজ, আৰু আমি মানে আজি আমাৰ মানুহ বিহু, গতিকে আজি আমাৰ খুৰীদেউহঁতৰ ঘৰত আজি মানে ভাত খাবলৈ মাতিছে আৰু এয়া ৰান্ধনীয়ে ভাত বনাবলৈ তৈয়াৰ কৰি আছে। আৰু ইফালে ভণ্টিহঁতে মানে এনেই আৰু কিবাকিবি কৰি আছে। মানে কথাটো হ'ল কাৰেণ্টটো নাই ন, সেইদিনাখন পৰা নাই, গতিকে এতিয়া এনেকেই আৰু আন্ধাৰ মুন্ধাৰে চাকি পোহৰত ভাত বনোৱা হ'ব। এয়া মানে জুইত বনাই আছে ভাত, আৰু গতিকে ভিডিঅ'টো চাই যাব আৰু দেখাই গৈছোঁ আপোনালোকক। বলক চাওক। মাত্ৰ কিহে খুৱাইছ? কুকুৰা খুৱাইছে বোলে, কুকুৰা। মানে ইয়াত খুৰী বহি আছে, খুৰীয়ে মানে কিবা এটা ক'ব। কি কয়, কি কাৰণে আজি ভাত ইয়াত কি কোৱা হৈছে, কৈ দে কিছুমান কথা। তাৰপিছত ভতিজা বোৱাৰী, এয়া ভাগিন, নাতি হ'ল, এয়া ভাগিন হ'ল, এয়া ভতিজা বোৱাৰী, আৰু কি ক'ম আকৌ। আচলতে যে কেমেৰাত উঠিব মানে নাজানো ন কিছুমানে, সেইকাৰণে কওঁতে মানে কিবা কিবি হৈ যায়, তথাপি আৰু কৈছে আৰু খোৱাটো। যিহেতু মাংসবিলাক কটা হৈ গ'ল আৰু ইয়াত মই এতিয়া চৰুত দাইল দি থৈছোঁ আৰু এয়া হালধি আৰু কিবাকিবি দি থোৱা আছে। আৰু যিহেতু মই এতিয়া সিহঁতে ভাতখিনি বনাইছে আৰু মই মাংসটো বনাই দিছোঁ, চাওক। এয়া মই সিজি আছে, খাবলৈ হ'ব। অলপ ঢাকি দিম, বাকী চব সিজিলে, আলুকেইটা নাহিলে। এয়া এতিয়া মোৰ মাংসটো সিজি গ'ল আৰু এতিয়া বৰ্তমান খাব লাগে। আৰু ইয়াত এতিয়া ভাত খাবলৈ হৈ গ'ল আৰু মানুহবিলাকে বহিছে, ভাইটিহঁতে, আৰু মই বহিব লাগে। আৰু মই এতিয়া ভাতটো খাই লওঁ, ভাত খাই উঠি লগ পাই আছোঁ আপোনালোকক। আৰু যিহেতু ভাত খাই উঠিলোঁ, আৰু এনেকৈয়ে আৰু আমাৰ মানুহ বিহু মানে এনেকেই ঘৰত ভাত খোৱা হয়, ঘৰৰ মানুহবিলাকৰ লগত মিলিজুলি এসাঁজ খোৱা হয়। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব।